নমস্কাৰ বন্ধুসকল, মোৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দীপান্বিতা উপলক্ষে এটা নতুন মিঠাইৰ ৰেচিপি আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে হয়তো এইবিধ মিঠাই আগতেও বাহিৰত খাই পাইছে আৰু ভাবিছিলে মিঠাইবিধ বনাবলৈ খুবেই টান, নহয় জানো? কিন্তু আজি মই মাত্ৰ কেইমিনিটমানৰ ভিতৰতে আপোনালোকক মিঠাইবিধ বনাবলৈ শিকাম আৰু ই তেনেই সহজ। আহকচোন। মিঠাইটো বনাবলৈ প্ৰথমে মই লৈছোঁ একাপ ময়দা। ময়দাখিনি মই ভালকৈ চালনীৰে চালি লৈছোঁ। এতিয়া ইয়াত আধা চামুচ নিমখ মিহলাইছোঁ, আধা চামুচ বেকিং ছ'ডা। আপোনালোকে ইয়াতে ঘি বা ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াত ব্যৱহাৰ কৰা নাই। এতিয়া কুহুমীয়া পানীৰে ময়দাখিনি মই গুঠি লৈছোঁ। একেবাৰতে গোটেইখিনি পানী মই একেলগে দিয়া নাই, অলপ অলপকৈ পানী দি মই ময়দাখিনি লাহে লাহেকৈ গুঠি ল'ম। ময়দাখিনি গুঠি লোৱাৰ পিছত মোৰ ড'টো সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া মই এই ড'ৰ পৰাই সৰু সৰুকৈ বল বনাই ৰুটি হিচাপে বেলি ল'ম। এনেকৈ খুব মিহিকৈ কৰি ল'ব, যাতে ৰুটিবোৰ বেলোতে ফাটি নাযায়। মই আকৌ এটা বল বনাই লৈছোঁ। এনেদৰে এতিয়া বেলনাখনত মই অকণমান ময়দা ছটিয়াই লৈছোঁ আৰু আটাৰ বলবোৰ ইয়াত ৰুটি আকাৰত বেলি ল'ম। মনত ৰাখিব, ৰুটিবোৰ যাতে বেছি ডাঠো নহয় আৰু বেছি পাতলো নহয়। এতিয়া মই বাকীকেইখন ৰুটিও এনেকৈ ধৰণৰে বেলি ল'ম। এতিয়া মই এখন ৰুটি লৈছোঁ আৰু তাৰ ওপৰত অকণমান ঘি লৈ গোটেই ৰুটিখনত মোহাৰি দিম এনেকৈ। আপোনালোকে ঘিৰ সলনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে, কাৰণ কোনোবাই ঘি খাবলৈ বেয়া পায়, সেইটো কাৰণে এইটো অপশ্যনেল হয়। ইয়াৰ সলনি আপোনালোকে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই ৰুটিখনৰ ওপৰত অকণমান ময়দা আকৌ এবাৰ ছটিয়াই দিছোঁ আৰু এনেকৈ খুব লাহেকৈ ওপৰত মোহাৰি দিছোঁ। এতিয়া অইন এখন ৰুটি ইয়াৰ ওপৰত এনেধৰণে দিছোঁ। আকৌ এবাৰ অকণমান ঘি হাতত লৈ গোটেই ৰুটিখনৰ ওপৰত মোহাৰি দিছোঁ। আৰু এনেকৈয়ে মই এখনৰ পিছত এখনকৈ ৰুটিৰ লেয়াৰ বনাই যাম। আপোনালোকে যিমান বিচাৰে সিমানকেইখন ৰুটিৰ লেয়াৰ বনাব পাৰিব, কিন্তু মই ইয়াতে আপোনালোকক দেখুৱাবলৈ 4খন ৰুটিৰ লেয়াৰহে বনাইছোঁ। এতিয়া ৰুটিকেইখন উঠাই লৈ এফালৰ পৰা মেৰুৱাই যাব এনেকৈ। অলপ টানকৈ মেৰুৱাই যাব, যাতে ভাজোতে পিছত খুলি নপৰে।
এতিয়া আমি এখন কাটাৰৰ সহায়ত খাজাৰ চেপত কাটি যাম। ইয়াৰ আগতে দুয়োফালে যিখিনি অদৰকাৰী ছাইড আছিলে সেইখিনি আমি কাটি থৈ দিম, যাতে মিঠাইবোৰ দেখিবলৈ সমান আৰু ধুনীয়া হয়। এতিয়া সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। আৰু এইবোৰ দেখিবলৈ ছাইডৰ পৰা এনেধৰণে ফুলৰ নিচিনা দেখিব। এতিয়া কাটি লোৱা টুকুৰাবোৰ আমি আকৌ এবাৰ বেলি ল'ম। টুকুৰাটোৰ ওপৰত অকণমান ময়দা দিম আৰু লাহেকৈ আঙুলিৰে এনেকৈ চেপি দিম আৰু লাহেকৈ আমি বেলনাৰে আকৌ এবাৰ বেলি দিম। বেছি জোৰেৰে নিদিব, লাহে লাহেকৈ দিব। মই বাকী থকা পিচকেইটাও একেধৰণৰে বেলি ল'ম। আমি গোটেইকেইখন খাজা মিঠাৰ চেপত বনাই ল'লোঁ। এতিয়া আমি এইকেইখন ফ্ৰাই কৰাৰ আগতে চেনিৰ ৰসখিনি বনাই ল'ব লাগিব। আহকচোন বনাই। চেনিৰ ৰস বা চাচনিখিনি বনাই ল'বৰ কাৰণে মই প্ৰথমে গেছত এটা চচপেন লৈছোঁ। তাতে একাপ পানী, একাপ চেনি আৰু দুটা ইলাচি দিম। ইলাচিকেইটা মই হাতেৰে দুফাল কৰি দিম এনেকৈ। আৰু এতিয়া চেনি আৰু পানীখিনি ভালকৈ উতলিবলৈ দিম। গেছটো মই মিডিয়াম আঁচত ৰাখিছোঁ আৰু চেনিৰ ৰসখিনি ৰংচুৱা হোৱালৈকে আমি উতলিবলৈ দিম। চাওক, চেনিৰ ৰসখিনি অলপ ৰংচুৱা হৈ আহিছে আৰু আঙুলিৰ মাজত এনেকৈ চেপি চালে অলপ আঠা আঠা অনুভৱ হ'ব। আৰু এতিয়া আমি এইখিনি নমাই দিম গেছৰ পৰা। এতিয়া কেৰাহী এটাত মই বেছিকৈ ৰিফাইন তেল দি গৰম হ'বলৈ দিছোঁ আৰু এতিয়া খাজাখিনি ইয়াতে দি মই ফ্ৰাই কৰিবলৈ ওলাইছোঁ। গেছ মই মিডিয়াম আঁচতেই ৰাখিছোঁ, কাৰণ বেছিকৈ দিলে দেই যোৱাৰ সম্ভাৱনা থাকে, তো আমি গেছটো মিডিয়াম আঁচতেই ৰাখিম। এতিয়া মই একেলগে গোটেইখিনি খাজা ফ্ৰাই কৰিম। এতিয়া আপুনি দেখিছে খাজাখিনি খুব ধুনীয়াকৈ ফুলি আহিছে। এতিয়া আপুনি খাজাখিনিৰ ওপৰত লাহে লাহেকৈ হেতাৰে এনেধৰণে মই দিয়া ধৰণে চেপি চেপি দিব, যাতে মাজত থকা লেয়াৰবোৰ বেলেগ বেলেগ হৈ যায়। এতিয়া খাজাকেইখন এফালে ফ্ৰাই হোৱাৰ কাৰণে মই অইনফালে ওলটিয়াই দিছোঁ, যাতে অইনফালেও সমানে ফ্ৰাই হয়। এনেকৈ আপোনালোকে মাজে মাজে ওলটিয়াই দি থাকিব লাগিব, যাতে দুয়ো ছাইডে খাজাকেইখন ফ্ৰাই হৈ যায়। এনেকৈ কিছু সময় ফ্ৰাই কৰাৰ পিছত খাজাকেইখনে ৰং ধৰিছে আৰু খুব মচমচীয়া হৈ গৈছে। আৰু মই তেনেকৈ ওলটিয়াই থাকিম যেতিয়ালৈকে সম্পূৰ্ণ হৈ নাযায়। এতিয়া মই নমাই লৈছোঁ।
আপোনালোকে দেখিবলৈ পাইছে ইয়াতে লেয়াৰবোৰ খুব সুন্দৰকৈ দেখিবলৈ পোৱা গৈছে মই 4খন ৰুটিৰ লেয়াৰ বনাইছিলোঁ কিন্তু আপোনালোকে ইচ্ছা কৰিলে 4খনতকৈ বেছি ৰুটিৰো লেয়াৰ বনাব পাৰে আৰু যিমানে লেয়াৰ বনাব সিমানে সুন্দৰ দেখিব দেখিবলৈ খুবেই মচমচীয়া হৈছে নহয়নে খাবলৈও খুব ভাল লাগিব এতিয়া যিখিনি আমি চাচনি বনাই থৈ দিছিলোঁ ইয়াতে খাজা কেইটা এটা এটাকৈ দি দিব কিন্তু মনত ৰাখিব চাচনিখিনি গৰম হৈ থাকোতেই যাতে খাজা কেইটা চাচনিত ডুবাই দিয়া হয় কিন্তু বেছি সময়লৈ আপুনি ইয়াত ডুবাই নাৰাখিব নহলে খাজা কেইটা হেমেকি যাব আৰু খাবলৈ ভাল নালাগিব আমি ইয়াতে 1 মিনিট মানৰ কাৰণে ডুবাই আকৌ উলিয়াই দিম এতিয়া মই বাকি থকা খাজা কেইটাও চাচনিত লেটিয়াই লৈছো দেখিবলৈ কেনেকুৱা লাগিছে বাৰু মিঠাইটো ধুনিয়া নহয়নে খাবলৈও বহুত ধুনিয়া লাগে মচমচীয়া আৰু মিঠা তো আপোনালোকেও বনাই চাওক ঘৰত বেছি সময় নালাগে মোৰ এই মিঠাইটো বনাবলৈ 10ৰ পৰা 12 মিনিট সময় লাগিছিল মাত্ৰ এইবাৰ দীপাৱলীত বাহিৰৰ পৰা কোনো মিঠাই নিকিনি ঘৰতেই বনাই চাওকচোন এবিৰ মিঠাই খাবলৈ খুবেই ভাল পাব আৰু যদি খাই ভাল পায় তেতিয়াহলে মোক জনাবলৈ নাপাহৰিব তলৰ কমেন্ট সেকশনত আৰু মোৰ এই ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ যিসকলে চালে তেওঁলোকলৈ অশেষ ধন্যবাদ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আগলৈ লগ পাম আকৌ এটা ৰেচিপিৰ সৈতে শুভ দীপাৱলী